আপোনাৰ কিমান আছে কুকুৰ? মোৰ মাজতে 21টা মান হৈ গৈছিলে। এতিয়া সবেই গৰুমাৰ ফ্ৰেণ্ডহঁতেও নিলে কোনোবাই পোৱালি দি দিয়ে হঠাৎ। তাৰপিছত গৈ পেলাই এতিয়া 6টা আছেগে। মই একদম 7টা আছে। 6টা নে 7টা আছে। 7টা কুকুৰৰ যত্ন কোনে লয়? আমি নিজে লওঁ। আজি মই এতিয়া চিয়াঙক আজি তাৰ গোটেই নোমবিলাক দীঘল হৈ পেলাই মানে লাডু হৈ গৈছিলে, গোটেই নিজে বহি ইয়ালৈ অহাৰ আগতে হেয়াৰ কাট কৰি আহিছে। গোটেই হেয়াৰ কাট কৰি তাক একদম বেলেগ আজি ট্ৰিটমেণ্ট মানে শ্লিম বনাই দিছে একদম ধুনীয়া। আমাৰ ইয়াত মডেল বনাইছো আজি। চিয়াঙৰ ফটো আছে। আমাৰ আৰু এজনী আছে এইখন চিনেমাতে। তেখেত মানে বেলেগ এটিটিউডত, তেখেত খুব ষ্টাইলিছ। তাইৰ নামটো সেক্সি। তাই সেইটো এটিটিউডতে থাকিলে, কাৰোবাৰ কোলাত একদম ধুনীয়াকৈ চনিটেল কৰি তাই ৱেল গ্ৰুমড, মানে একদম খুব ষ্টাইলিছ আৰু। ই অলপ মানে জবৰ জং, ই মোৰ টাইপৰ। মই কিন্তু চিয়াঙে যিটো ৰিটেক দিয়ে সেইটো ভাবিব নোৱাৰি, মানে সেইটো মানুহে দিব নোৱাৰে। একজেক্টলি একেটাই কৰি থাকে। খালি মোৰ কথা শুনে, মই কওঁ শ্যাম উঠ, জাপ মাৰি উঠিব। সি আকৌ যদি 5 বাৰ ৰিটেক হয় আকৌ সি জাপ মাৰি উঠে, একেটা জেগাতে বহিবহি মোৰ মুখত।